কাৰ্যসূচীটো যে হৈছে সেই সন্দৰ্ভত অলপ কওকচোন। হয় হয় আমি আজি জাগিৰোডত এটা ডাইৰেক্ট চেলিং মাৰ্কেটিঙৰ ভেনমুন ফাৰ্মা ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ এটা ছেমিনাৰ আমি ইয়াত আয়োজন কৰিছোঁ। এই ছেমিনাৰৰ মূল উদ্দেশ্য হৈছে আমাৰ যিসকল নেকি নিবনুৱা যুৱক যুৱতী আছে, এই ডাইৰেক্ট চেলিং মাধ্যমৰ জৰিয়তে অৰ্থাৎ ডাইৰেক্ট চেলিং মাৰ্কেটিং মাধ্যমৰ জৰিয়তে যাতে তেওঁলোকে নিজকে স্বাৱলম্বী হ'ব পাৰে আৰু লগতে আমাৰ ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে হেল্থি ইণ্ডিয়া, ৱেলথি ইণ্ডিয়া আৰু অৰ্গেনিক ইণ্ডিয়া। যাতে আমি প্ৰত্যেকজন ব্যক্তিয়ে স্বাস্থ্যৱান তথা হেল্থিভাৱে আমি জীয়াই থাকিব পাৰোঁ, লগতে পৰিয়ালটো বুলিয়ে নহয় সমাজখনো যাতে হেল্থিভাৱে জীয়াই থাকিব পাৰে, তাৰ এইটো এটা মিছন। আৰু লগতে আমি নিজক ৱেলথি অৰ্থাৎ আমি ফাইনেন্সিয়েল দিশতো আমি কিছু নিজক স্বাৱলম্বী হ'ব পাৰিম। সেই উদ্দেশ্যে আজি ছেমিনাৰখন ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু লগতে আমি অৰ্গেনিক যিটো মিছন অৰ্থাৎ আমি যিটো অৰ্গেনিক জৈৱিক প্ৰকৃতিৰ অৰ্থাৎ জৈৱিক মাধ্যমৰ জৰিয়তে যাতে আমাৰ যিবোৰ শাক পাচলি বা বিভিন্ন ধৰণৰ শস্য সেই সকলোবিলাক যাতে আমি জৈৱিক ছিষ্টেমত কৰিব পাৰোঁ, তাৰো ইয়াত সা সুবিধা আছে। সেই উদ্দেশ্যেৰে আজি আমাৰ জাগিৰোডৰ পঞ্চায়তত অৰ্থাৎ পঞ্চায়তৰ ওপৰৰ মহলত আমাৰ এই ছেমিনাৰটো অনুষ্ঠিত কৰা হৈছে, যাতে আমি সকলোৱে ভৱিষ্যতৰ আমি নিজকে স্বাৱলম্বী হ'ব পাৰোঁ। প্ৰত্যেকজন ব্যক্তিয়ে সমাজৰ প্ৰতিজন ব্যক্তিয়ে যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, সেই উদ্দেশ্য কামনা কৰি এই ছেমিনাৰ অনুষ্ঠিত